অগ্ৰেসৰ মহাদেৱৰ শুভচিন্তক নাম মোৰ মোহিনী। আপোনাৰ হাতত যাতে মোৰ নহয় মৰণ, তাৰ বাবে উপায় বিচাৰি আহিছিলোঁ মই মহাদেৱৰ কাষে, কিন্তু মহাদেৱ অনুপস্থিত ইয়াত। জানো দৈত্যৰাজ, আপুনি ভস্ম কৰিলে অনেক শিৱ ভক্তক এই ধৰাৰ পক্ষত। ময়ো মহাদেৱৰ ভক্ত, তথাপিতো কৰিছো অনুৰোধ, নিদিব মৃত্যুদণ্ড এই নগলা। তুমি কোনো চিন্তা নকৰিবা সুন্দৰী, তোমাৰ দৰে সুন্দৰী এই ভস্মাসুৰে কেতিয়াও নিদিয়ে মৃত্যুদণ্ড। হে সুন্দৰী, দিয়া যদি অনুমতি প্ৰকাশ কৰোঁ এটি ইচ্ছা মনৰ। প্ৰকাশ কৰক দৈত্যৰাজ। সুন্দৰী, তুমি হেন সুন্দৰী নাই কোনো এই ধৰাৰ পক্ষ। খন্তেকতে এই স্থানে হৈ উপস্থিত এই ভস্মাসুৰৰ মন তুমি কৰিলা জয়। সেয়ে সুন্দৰী, কৰিছো তোমাক মই প্ৰেম নিবেদন। অস্বীকাৰী নকৰা যদি মোৰ এই নিবেদন, তেন্তে বনমাল্য পিন্ধাই তোমাকে চিৰদিনৰ বাবে স্থান দিম মোৰ হৃদয়ৰ মাজত। আজি অতদিনে আপোনাৰ প্ৰতি মোৰ অন্তৰ যি ধাৰণা আছিল, আজি আপোনাৰ কথা শুনি মোৰ অন্তৰ সকলো ধাৰণা সলনি হ'ল। সুন্দৰী, অগ্ৰেসৰ সুন্দৰী, অগ্ৰেসৰ, আপোনাৰ কথা শুনি মোৰ অন্তৰ সকলো ধাৰণা সলনি হ'ল। অগ্ৰেসৰ, সুন্দৰী, আপুনি অগ্ৰেসৰ আছিল ইচ্ছামৰ্য নৃত্য পাৰ্গত পুৰুষক স্বামীৰূপে বৰণ কৰা, কিন্তু বুলি ৰলা কিয় সুন্দৰী? অগ্ৰেসৰ, নৃত্য মোৰ অধিকে প্ৰিয়, নৃত্যই মোৰ জীৱন। অগ্ৰেসৰ, আছিল ইচ্ছা মোৰ নৃত্য পাৰ্গত পুৰুষক স্বামীৰূপে বৰণ কৰা, কিন্তু এতিয়া আপোনাৰ সান্নিধ্য লাভ কৰি আপোনাক এৰি যোৱাৰ ইচ্ছা মোৰ নাহে মনত। অগ্ৰেসৰ, পৰো আজি মই মহাসংকটত। হে সুন্দৰী, অগ্ৰেসৰ, বুজিছো মই তোমাৰ মনৰ বেদনা, অগ্ৰেসৰ, কিন্তু নাই মোৰ সমনে নিত্যৰ জ্ঞান। ভূমিষ্ঠ হোৱাৰ পৰা হত্যা, হিংসা, লুণ্ঠন এইবোৰৰ মাজতে আবদ্ধ জীৱন। তথাপিতো কথা দিছো সুন্দৰী, দিয়া যদি তুমি মোক নৃত্যৰ প্ৰশিক্ষণ, তেতিয়া অচিৰেই পাৰ্গত হ'ম নৃত্য